পোষ্ট ফিলিং আপৰ ক্ষেত্ৰত যেহেতু 1 লাখ চাকৰিৰ পোষ্ট ফিল আপৰ কথা আছে আমি আগতে পুলিচ চাকৰি ক্ৰিয়েট কৰিলে বিত্ত বিভাগত যাব লাগিছিল এলপি স্কুলৰ পোষ্ট ফিল আপ কৰিলে বিত্ত বিভাগত যাব লাগিছিল এতিয়া আমি কৈছো এখিনি ডিপাৰ্টমেন্টাল কমিশনাৰে পাৰিব ফৰ ভ্যাকেন্ট পোষ্ট ক্ৰিয়েট কৰিলে বিত্ত বিভাগত যাব লাগিব আৰু দৰমহাৰ কাৰণে আগতে যে এসআইইউ ক্লিয়াৰেন্স লাগিছিল বহুত মানুহে সময়ত দৰমহা নাপায় বহুত দিন লাগে that clearance will also be now given by the department finance SIU department eto na jay তেওঁলোকে নিজে ক্লিয়াৰ কৰিব পাৰিব এইখিনি হল আমাৰ আজি কেবিনেটত ইটস এ ভেৰি বিগ ৰিফৰ্ম সেক্ৰেটাৰিয়েট খনত বহুত কাম আমাৰ কমি যাব